আমাৰ ঘৰৰ ওচৰৰে ভতিজা এজনীৰ বিয়া খাবলৈ আহিলোঁ আৰু বিয়া ঘৰৰ পেণ্ডেলটো বৰ ধুনীয়া হৈছে আৰু বহুত মানুহ আহিছে চিনাকি অচিনাকি বহুত মানুহ দেখিছোঁ পৰিৱেশটো খুব ভাল লাগিলে আৰু সেইকাৰণে যিহেতু মই ব্লগিং কৰোঁৱেই গতিকে ইয়াক কইনা ভিডিঅ' এটা কৰি পেলালোঁ আৰু কইনাজনী জুমন তাইৰ নামটো বৰ ধুনীয়া দেখিবলৈ আৰু ইমান মানুহৰ ভিৰ আগবাঢ়িবই নোৱাৰি ইমান মানুহ আৰু পেণ্ডেলো যথেষ্ট ডাঙৰ হৈছে তথাপিও কিন্তু বহুত মানুহৰ ভিৰ হৈ আছে খুব ভাল লাগিছে পৰিৱেশটো আৰু আপোনালোকে চাওকচোন বিয়া ঘৰত কি হৈ আছে মই আপোনালোকক একেবাৰে দৰা অহালৈকে দেখুৱাম দৰা অহালৈকে মই থাকিমেই যিহেতু আৰু দৰা অহাৰ পিছত ঘৰলৈ যামগৈ আৰু ইমান ৰাতিলৈকে নাথাকোঁ গতিকে দৰা অহালৈকে আপোনালোকে চাওকচোন কি হৈ আছে বিয়া ঘৰত ঠেলা হেঁচাৰ মাজেৰে যেনে তেনে আগবাঢ়ি আহি ইয়াতে খালী ঠাই অকণমান পাই পেলাই বহি লৈছোঁ এয়া বিয়া ঘৰত বহি থাকিলেতো আৰু ভিডিঅ' কৰা নহ'ব গতিকে উঠি আহিলোঁ আৰু এয়া চাওকচোন কইনাক নচুৱাবলৈ লৈছে সকলোৱে আৰু কইনাই নাচিব এতিয়া চাওকচোন বিয়া খাবলৈ আহিছোঁ যেতিয়া খোৱাটো মেইন নহয় জানো এতিয়া খাবলৈ আহিছোঁ ভিতৰ সোমাই আহিছোঁ খোৱা ঘৰৰ ভিতৰলৈ আৰু মই মোৰ পচন্দৰ বস্তুখিনি বাছি খাম আপোনালোকক অকণমান পৰিৱেশটো দেখুৱাই দিছোঁ চাওকচোন ধুনীয়া মানুহ ভৰি আছে দেই আৰু দেখি খুব ভাল লাগিছে আমি খাই বৈ উঠিলোঁ আৰু সকলোৱে নাচি বাগি ফূৰ্তি কৰি থাকোঁতে দৰা আহি ওলালহি কইনাৰ মাকে দৰা আদৰিবলৈ হাতত থাল এখনতে কিবাকিবি সজাই আনিছে আৰু ঘট এটা লৈছে মিঠাই কেইটামান আৰু যাৱতীয় বস্তু লৈ এয়া চাওকচোন ঢোল খোল লৈ কইনা ঘৰৰ মানুহ সাজু দৰা আদৰিবলৈ আৰু সেয়া দৰা ছাতি লৈ পেলাই নামিছে গাড়ীৰ পৰা আৰু ইমান চাউল মৰামাৰি হৈছে নহয় দুয়ো ঘৰৰ পৰা চাওকচোন ছোৱালীৰ বিয়াত দৰা অহাৰ এই সময়কণ খুব ভাল লাগে আৰু এই যে দৰা আদৰোতে কিবাকিবি ধেমালি কৰে সঁচাকৈ এইখিনি খুব ভাল লাগে আৰু এই ৰসাল মুহূৰ্তটো উপভোগ কৰকচোন
Arriba,